হয় প্ৰথমতে আমি কাজল গাঁওবাসী ৰাইজক ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে আজি আমাৰ আচাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিব বিচাৰিছোঁ যিহেতু ইহঁতে বহুত ছাত্ৰৰ জীৱনৰ পৰা ইহঁতে ছাত্ৰৰ বহুত ক্ষোভ থাকে জাতিৰ ক্ষেত্ৰত মাত মাতা আৰু জাতিৰ হকে কাম কৰা এইটো কাৰণে আজি ইহঁতক দায়িত্ব দিয়া হৈছে যিহেতু আমাৰ AWDC তৰফৰ পৰা আজি বয়জ হোষ্টেল এটা ইয়াত আধাৰশিলা কৰা হৈছে এইটো কাম আজিৰ পৰা আৰম্ভ হ'ব আৰু যথা সময়ত আমি কামটো কমপ্লিট হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ আৰু লগতে যিমান বাকীখিনি কাম শেষ নোহোৱালৈকে আমি কামটো আমি চাই থাকিম আৰু যাতে সেই কাম বহুত ভাল হয় আৰু সেই ভাল হয় আৰু যাতে যিমান ইয়াত ছাত্ৰসকলে থাকিবলৈ আহে যাতে ইহঁতৰ থিংকিংটো যাতে হাই হয় আৰু যাতে আমাৰ জিলাৰ কাৰণে আমাৰ ৰাজ্যৰ কাৰণে আমাৰ দেশৰ কাৰণে চিন্তা চৰ্চা কৰে আৰু ভৱিষ্যত আমাৰ দেশৰ ভাল এটা চিন্তা চৰ্চাৰ ইহঁতৰ অলপ সহযোগ থাকে এইটো বিষয় লৈ যাতে ইহঁতক ছাত্ৰসকলক সুবিধা দিছোঁ যাতে আমি নাথাকাত ইহঁতৰ ভৱিষ্যত প্ৰজন্মকেইটা যাতে ভালকৈ চলাই লৈ যাবৰ কাৰণে আমি ছাত্ৰসকলৰ কাৰণে এটা নতুন এটা আশা আনি ইয়াত ইহঁতৰ কাৰণে যিটো ঘৰটো আধাৰশিলা কৰিছোঁ সেই ঘৰটো যাতে সেই ঘৰত থাকি ইহঁতৰ আকাংক্ষাটো পূৰণ কৰিব পাৰে স্টাৰ্টিং ডেট কামৰ ষ্টাৰ্টিং জাষ্ট আমি আজি আধাৰশিলা কৰিছোঁ খুব সোনকালে হ'ব কিন্তু একজেক্টলি ডেটটো ক'ব পৰা নাই হ'লেও আমি একদম বেছি সময় নালাগিব এই পৰহিৰ পৰা আমি কামটো আৰম্ভ কিমান টকাৰ স্কিম আছে এইটো আমাৰ 1 crore টকাৰ স্কিম হয় তাতে আমাৰ ইয়াত আছে আমাৰ চেয়াৰমেন আছে আৰু ভাইচ চেয়াৰমেন আৰু লগতে আমি গোটেই কিবা আছোঁ অলৰেডি আছোঁ অলৰেডি বাকী লেট কিমানজন ষ্টুডেণ্টৰ কাৰণে আপুনি এই বয়জ হোষ্টেলটো কৰি আছে বয়জ হোষ্টেল মানে আমি এতিয়া 50 জনৰ কিবা কৰিছোঁ 50 জন মানে কিবা হোষ্টেলটো কমপ্লিট হ'লে আমি কমেও 50 জন বয়জ কিবাটো ল'ৰাটো ইয়াত থাকিব পাৰিব আৰু সেইটো ব্যৱস্থা কৰোঁ আমি গোটেই AWDC কৰি দিব প্ৰথমতে নমস্কাৰ জোহাৰ আজি আমি খুবেই আনন্দিত আৰু সুখী যোৱা 2014-15 চনত তেতিয়াৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নেতৃত্বত চিৰাং জিলাৰ সমূহ দল সংগঠনক 1 বিঘাকৈ মাটি আবণ্টিত দিছিল আৰু সেই মাটিৰ ওপৰতে আজি আমি AWDC তথা আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ নেতৃত্বত এখন আমি বয়জ হোষ্টেল পাবলৈ সক্ষম হৈছোঁ আমি বিশেষকৈ AWDCৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ সমূহ বিষয়ববীয়াক চেয়াৰমেন ভাইচ চেয়াৰমেন CM আৰু EM সকলক আমি বিশেষকৈ ধন্যবাদ দিছোঁ আজি বয়জ হোষ্টেল দিছে আৰু এই বয়জ হোষ্টেলৰ যোগেদি কাজলগাঁও নিচিনা এখন ঠাইত আমাৰ চিৰাং জিলাৰ সদৰ ইয়াতে থাকি যদি আমাৰ ল'ৰা ছোৱালী বা আমাৰ ল'ৰাখিনি যদি শিক্ষাগত অৰ্জন কৰিব পাৰে তেতিয়াহ'লে আমাৰ জাতিটোৰ কাৰণে আমাৰ কমিউনিটিৰ কাৰণে বহুত ভাল হ'ব আৰু আগন্তুক দিনত এই হোষ্টেলত থাকি আমাৰ ল'ৰাখিনি যথেষ্ট উচ্চ শিক্ষাত আগবাঢ়িব বুলি আমাৰ আশা আৰু আমি কামনা কৰিছোঁ আজিৰ মাজত আমি দেখিবলৈ পাইছোঁ বয়জ হোষ্টেলটো আপোনাৰ তৰফৰ পৰা হৈ যাব তাৰপিছত আপুনি অহা সময়ত গাৰ্লছৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি নিশ্চয় আমি এনেকেই ভাবিছোঁ বা আমি AWDCৰ নেতৃবৃন্দসকলৰ লগতো আমি আলোচনা কৰিছোঁ যিহেতু কাজলগাঁৱত ইয়াত বয়জ হোষ্টেল হৈছে আজি আপোনালোকে দেখিবলৈ পাইছে আৰু পৰ্যায়ক্ৰমে ছোৱালীসকলৰ কাৰণে গাৰ্লছ হোষ্টেল তেনেকেই হ'ব আৰু ইতিমধ্যে আধাৰশিলাৰ কাম আৰম্ভ হৈছেই ৰাণীকেটা নামৰ ঠাইত আমাৰ চিৰাং জিলাৰ অন্তৰ্গত আৰু তেনেকেই কিছু অঞ্চল ভিত্তিত আমাৰ ছোৱালীসকলৰ কাৰণেও তেনেকুৱা ব্যৱস্থা কৰা হ'ব सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया नंगौ चिरां जिल्लानि बेंटल गेट साफागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे सेन्टाराव सिं सानाय आफादावदै सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला
9476 977 956 आव थोंजों सुलाद लानो हागोन।